তো আপোনালোকৰ সকলো ভালে আছে চাগে আৰু আশা কৰিছোঁ সব ভালে আছে। আৰু কথাটো হ'ল কি আজি ভাইটিয়ে মই খনিকৰ নামঘৰলৈ ওলাই আহিছোঁ আৰু মানে বৰষুণ দিয়াৰ কাৰণে চুৰিয়া চোলা পিন্ধিব পৰা নাই, লৈ আহিছোঁ, তাতে পিন্ধিলোঁ। আৰু এতিয়া আমি গৈ থাকোঁ, আপোনালোকে চাই থাকিব। আৰু মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো চাই থাকক আগলৈকে। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ ৰদলা পথাৰৰ মাজত। আৰু দুই চাইডে চাওক কি ধুনীয়া ধাননি আৰু মাজে মাজে এটা ৰাস্তা আৰু চাইডে চাইডে গছ ৰুইয়া আছে। কি ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু যিহেতু আজি মানে কি বুলি মানে বৰষুণৰ বতৰ আৰু নেচাৰটো ইমানেই ধুনীয়া হৈ আছে, চাওক না ইমান ধুনীয়া হৈ আছে একদম মানে চালে চাই থাকিব মন গৈ আছে। গাইজ মানে আমি এতিয়া গৈ আছোঁ মানে বাইকতে আৰু বৰষুণ দি আছে লাহে লাহে, বতৰটো বৰ ধুনীয়া আৰু পৰিৱেশটো চাওক ইমান ধুনীয়া ধুনীয়া হৈছে। তো ব'লক গৈ থাকোঁ, লগ পাম। আৰু মানে গাইজ আমি এতিয়া নামঘৰৰ ওচৰত পাই গৈছোঁহি। আপোনালোকক নামঘৰলৈ সোমাই যোৱা গেটখন দেখাই আছোঁ। তো চব ভকতৰ ভিৰ, গেটৰ সন্মুখৰ পৰাই ভিৰ লাগিছে। আৰু এই চাওক আৰু এনেদৰে আমি এনেকৈ সোমাই আহিছোঁ। বাপৰে ভিৰ বহুত লাগি আছে গাইজ, মানে ভিৰ চাওক পূৰা গাড়ী চাড়ী পূৰা ভিৰ হৈ আছে। আমি ইয়াতে বাইক চাইক পাৰ্কিং কৰি ধুনীয়াকৈ চুৰিয়া পিন্ধি ল'ব লাগিব। আৰু চব আমি বস্তু পাতি লৈ আহিছোঁ শৰাই। তো গাইজ ভিডিঅ'টো চাই থাকিব আগলৈকে। তো গাইজ ফাইনেলি আমি ওলাই ল'লোঁ চুৰিয়া টুৰিয়া পিন্ধি। এতিয়া আমি নামঘৰলৈ সোমাই যাম। ভাইটিয়ে মই দুয়োটা আহিছোঁ। এতিয়া আমি শৰাইখন আগবঢ়াই দিমগৈ আৰু চাই থাকিব ভিডিঅ'টো। কিবা এটা কৈ দিম। চাই থাকিব দেই ভিডিঅ'টো। আমি এতিয়া নামঘৰলৈ যাম, তো চাই থাকোঁ। তো গাইজ আমি এতিয়া খনিকৰ নামঘৰলৈ আহিছোঁ, সোমাবলৈ আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ ইয়াত লোক আহি পাইছেহি। আৰু এয়াই হৈছে মুখ্য দুৱাৰ নামঘৰৰ ভিতৰলৈ সোমাই যোৱা। তো ভিডিঅ'টো চাই থাকক গাইজ। আৰু আপোনালোকৰ সকলো দেখাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু বহুতে যিহেতু ভিৰ হৈ আছে নামঘৰৰ ভিতৰত, এতিয়া আমি প্ৰথমতেই হাত ভৰিকেইটা ধুই লওঁ বাহিৰত। এয়া নামঘৰৰ ভিতৰলৈ আমি সোমাই আহিছোঁ। আৰু এতিয়া আমি শৰাইখন দি লওঁ, চঞ্জাই লওঁ। আৰু নামঘৰৰ ভিতৰত বহুতেই ভিৰ হৈ আছে, চবে আমি শৰাই চঞ্জাই দিছোঁ। এতিয়া আমি আহিছোঁ মানে যিহেতু এতিয়া ভক্তৰ বহুত ভিৰ হোৱাৰ কাৰণে চাকি জ্বলাবলৈ দিয়া নাই। যিহেতু এতিয়া আমাক মানে ধূপ জ্বলাবলৈ দিছে। এতিয়া ধূপ চুপ জ্বলাই আশীৰ্বাদ লৈ লওঁ। আৰু গাইছ আমাৰ চাকি মানে ইয়াত বহুতো ভিৰ হোৱাৰ কাৰণে চাকি জ্বলাব দিয়া নাই, ধূপ দিছে। আমি মেইন মানে কি ক'ম, মেইন আসনৰ জেগাত ধূপ জ্বলাই আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আহিছোঁ। আৰু চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমি চাকি জ্বলাই আহি নামঘৰৰ ভিতৰতে বহি আছোঁ। যিহেতু নাম হ'ব, নামৰ পিছতে প্ৰসাদ সকলোকে খাবলৈ দিব। তাৰপিছত শৰাই প্ৰসাদ দিব। মই প্ৰসাদ খোৱা হৈ গ'ল। এতিয়া সকলোৱে বিদায় হৈছে। যিহেতু নাম ভাগি আমাৰ প্ৰসাদ চসাদ বিলাই হৈ গ'ল। এতিয়া চবকে বিদায় দিছে। তো গাইজ এতিয়া আমি যাবলৈ ওলাই আহিলোঁ নামঘৰৰ ভিতৰৰ পৰা। এতিয়া কাপোৰ কানি সলাই আকৌ আমি ঘৰমুৱা হ'ম। তো ভিডিঅ'টো চাই থাকক আৰু চাওক ইমান ভিৰ আছিলে। তো গাইজ ফাইনেলি আমাৰ খোৱা বোৱা হৈ গ'ল, চাকি তাকি জ্বলাই প্ৰসাদ খালোঁ, নাম গুণ চব হৈ গ'ল। এতিয়া চব ঘৰা ঘৰি যাব ওলাইছে। তো এতিয়া আমি ঘৰ যাওঁ। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো নতুন এটা ভিডিঅ'ত লগ পাব দিছে। বাই বাই।